নমস্কাৰ ইয়াত উপস্থিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি মোৰ সাংবাদিক ভাই বন্ধুসকল ইলেকশ্যন অফিচাৰ ইনচাৰ্জ আমাৰ মানস বৰদলৈ আৰু ইলেকশ্যন ব্ৰাঞ্চৰ বিভিন্ন বিষয়ববীসকল আজি ইয়াত আমি এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে সংবাদমেলটো ৰাখিছোঁ যিহেতু আপুনি গম পাইছে কি এতিয়া সাংসদীয় ইলেকশ্যন কাষ চাপি আহিছে আৰু আমাৰ এতিয়া ইতিমধ্যে ড্ৰাফ্ট ইলেক্টৰেল ৰোল যোনটো আপোনাৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ পাব আজিৰ পৰা আমি পাব্লিছ কৰিছোঁ তো তাৰ আমি অনলাইনটো আপোনালোকে কোকৰাঝাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টৰ যোনটো অফিচিয়েল ৱেবছাইট তাত পাব ভোটাৰ তালিকাখন যোনখন ড্ৰাফ্ট হয় আৰু তাৰ বাহিৰে ইয়াত হাৰ্ড কপি আপোনালোকে ইলেকশ্যন ব্ৰাঞ্চৰ পৰা কালেক্ট কৰিব পাৰিব কেইটামান ডিটেইলছ আমাৰ কনষ্টিটুৱেঞ্চি এতিয়া জানেই কি ডিলিমিটেশ্যনৰ পিছত আমাৰ 28 নং গোসাইগাঁও LAC আৰু 29 নং কোকৰাঝাৰ ৱেষ্ট ST LAC হৈ পৰিল 1 নং গোসাইগাঁও আৰু 5 নং পৰ্বতঝৰা LAC এতিয়া আমাৰ টোটেল যিমানখিনি ভোটাৰ হয় এতিয়া গোসাইগাঁৱৰ আছে আমাৰ 1,82,688 ভোটাৰ্ছ টোটেলত তাৰ পৰা মহিলা আমাৰ আছে টোটেল হ'ব 1,73,502 আৰু মেল আমাৰ আছে পুৰুষ 1,78,760 ভোটাৰ্ছ এতিয়া আমাৰ তাৰ লগতে যিমান আমাৰ আছে গোসাইগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্টৰ 3,52,262 হয় আৰু তাৰ পৰা আমাৰ মেল আছে 1,78,760 আৰু ফিমেল আছে 1,73,502 সমষ্টি ৱাইজো আছে সমষ্টি ৱাইজ আপোনাৰ মেল আছে 93,289 গোসাইগাঁও LACৰ 289 আৰু ফিমেল আছে 89,399 এটা ৰেচিঅ'টো আমাৰ মেল ভোটাৰ পাৰ্চেণ্টেজ 51.06% আৰু ফিমেল আমাৰ 41.93% আৰু 5 নং পৰ্বতঝৰা LACৰ মেল আমাৰ ভোটাৰ আছে 85,471 আৰু ফিমেল আছে 84,103 তাৰ পৰা মেল পাৰ্চেণ্টেজটো হয় 50.40% আৰু ফিমেল হয় 49.59%. So total আমাৰ মিলি 3,52,262 ভোটাৰ্ছ দুটা LAC একেলগে তো ডিলিমিটেশ্যনৰ পিছত আমাৰ PSO অকণমান হাল সলনি হৈছে তাৰ আমাৰ থাৰ্ড জেণ্ডাৰ আমাৰ ভোটাৰ নাই এতিয়া PS হিচাপে যদি আমি গোসাইগাঁও LAC চাওঁ তাত আমাৰ 149টা পলিং ষ্টেচন আছে আৰু পৰ্বতঝৰাত 217টা আছে তো টোটেল আমাৰ গোটেই ইলেকশ্যন ডিষ্ট্ৰিক্টত 366টা পলিং ষ্টেচন ভোট গ্ৰহণ 217 যিহেতু এতিয়া এইখিনি আমাৰ এটা ড্ৰাফ্ট কপি পাব্লিছ হৈছে এতিয়া আমাৰ ৰিভিজন এটা হ'ব গতিকে আমি এমাহৰ সময় দিছোঁ আজিৰ পৰা আৰম্ভ হৈছে আজিৰ পৰা আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যনছ ফাইল কৰিব পাৰে একদম অহা বছৰ জানুৱাৰীৰ 8 তাৰিখলৈকে তাৰপিছত চাইমালটেনিয়াছলি আমাৰ 16 তাৰিখৰ মানে ডিচেম্বৰৰ 16 তাৰিখৰ পৰা আমাৰ ডিছপ'জেলৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব তো যোনখিনি ফাইলিং কৰিব আছে ক্লেইমছ এণ্ড অবজেকশ্যন আমাৰ ইলেকশ্যন ব্ৰাঞ্চত কৰিলে হ'ল আৰু ফাইনেল পাব্লিকেশ্যনখন অহা বছৰ আমাৰ 8 তাৰিখে ফেব্ৰুৱাৰীত হ'ব তো আপোনালোকৰ অনুৰোধ থাকিল যে এইখিনি ইনফৰমেশ্যন যাতে ৱাইডলি আপোনালোকে পাব্লিচিটি কৰে যাতে মানুহখিনিয়ে গম পায় আৰু যাতে আমাৰ য়াং ভোটাৰ্ছো এনৰোল হয় সেইকাৰণে সেইটো আহ্বান আৰু বাকী ফৰ্মৰ সংক্ৰান্তে অকণমান আপোনালোকক বুজাই দিব আমাৰ ইলেকশ্যন অফিচাৰ মানসে এতিয়ালৈকে আমাক কোৱা নাই যদি পাছলৈ আমাৰ এক্সটেনশ্যন হয় তেতিয়া আমি গম পালে জনাম ইতিমধ্যে বাইদেউ গোটেইখিনি কথা কৈছে আপোনালোকক গোটেইখিনি ফেক্টছ এণ্ড ফিগাৰ্ছখিনি দিছে সেইখিনি লাগিলে আপোনালোকে লৈ যাব ইয়াৰ পৰা হাৰ্ড কপি আমি প্ৰভাইড কৰিম আপোনালোকক গোটেইখিনি তাতে গোসাইগাঁও LAC এগেইনষ্টত কিমান পপুলেশ্যন মেল ফিমেল পাৰ্চেণ্টেজ গোটেই ডিটেইলছখিনি আপোনালোকে লৈ যাব পাৰিব কোনো অসুবিধা নাই এতিয়া বাইদেউ কোৱা নিচিনাকৈ কাইলৈৰ পৰা আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যনছ আৰু ফৰ্ম 678 কালেকশ্যন কৰা ষ্টাৰ্ট হৈ যাব আৰু আমাৰ হাউচ টু হাউচ ভেৰিফিকেশ্যনো চলি আছে ইনফেক্ট এতিয়াও চলি আছে BLOসকলে কৰি আছে আৰু গোটেই AEROs এণ্ড EROs গোটেইখিনি মানুহখিনি আমাৰ কৰ্মৰত গোটেই কামখিনি তেওঁলোকে ফিল্ডত গৈ কৰি আছে
এতিয়া 2 নম্বৰ কথা হৈ গ'ল যে আপোনালোকৰ পৰা এইটো অনুৰোধ থাকিলে যে আপোনালোকে এই বস্তুটো অলপ প্ৰকাশ কৰিব মানুহখিনিৰ মাজত অকণমান বিয়পাই দিব যে ফৰ্ম কালেকশ্যনৰ লাষ্ট ডেটটো কিন্তু 1 জানুৱাৰী বা দেখুওৱা নিচিনাকৈ চ' তাৰ আগতে কিবা যদি তেওঁলোকৰ ক্লেইমছ এণ্ড অবজেকশ্যনছ থাকে তাৰ আগতে যাতে দিয়ে চ' সেই বস্তুটো আপোনালোকে ৱাইডলি পাব্লিচিটি কৰি দিব যাতে তাৰ পিছত যাতে কোনো ৰৈ নাযায় বা বাদ পৰি নাযায় চ' সিমানখিনি বহুত বেছি ডিটেইলছ নাই এতিয়া আপোনালোকক কিবা যদি সুধিবলগীয়া আছে কি বুলি ক'লে মানে এইটো আমি আৰু পুলিচ মিলি পেলাই আমি এতিয়া ছেক্টৰ মেপিং হৈ আছে তো ছেক্টৰ মেপিং হোৱাৰ পিছতে চিভিল ছেক্টৰ অফিচাৰ্ছ আৰু পুলিচ ছেক্টৰ্ছ অফিচাৰ্ছ পুলিচৰ ফালৰ পৰা এপইণ্ট কৰা হ'ব আমাৰ ফালৰ পৰা এপইণ্ট কৰা হ'ব তেওঁলোক ফিল্ডত যাব আৰু ভালনাৰেবিলিটি মেপিং যিটো সেইটো প্ৰচেছ অলমষ্ট কমপ্লিটেড